हेलो व्यूअर्स टिप्स लाइब्रेरी आसाम चैनल आपनाक स्वागतम जानाइছো আজিৰ এটা এনেকুৱা এপ্লিকেশন লৈ আহিলো আপোনাৰ সন্মুখত যেটো এপ্লিকেশনৰ দ্বাৰা আপুনি আপোনাৰ মোবাইলৰ স্ক্ৰিন অফ থাকিলে আপুনি টাইম আৰু ডেট চাব পাৰিব তো অতি মজাৰ আছে এপ্লিকেশনটো তো গতিকে ইমান পলম নকৰি বলক ভিডিওটো আৰম্ভ কৰি তাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছো প্লিজ সাবস্ক্ৰাইব কৰিব কমেন্ট বক্সত কমেন্ট কৰি জনাই যাব কেনেকুৱা লাগিল ভিডিওটো তো বলক প্লে ষ্টৰত গুচি যায় আৰু এপছৰ লিংকটো আমাৰ ডিসক্রিপশনত দি দিম বা দি দিছো তাতে যাও ডাউনলোড কৰিব পাৰিব বলক ভিডিও আৰম্ভ কৰো চাওক আইলো প্লে ষ্টৰত ইয়াত সাৰ্চ কৰিব ALWS অন ডিসপ্লে সার্চ তাৰ পিছতে 4 নম্বৰ এপছটো এই এপছটো ভালকৈ চাব এই এপছটো মাৰিলো তো ইনস্টল কৰিম ইনস্টল কৰাৰ পিছত ডাউনলোড হৈ আছে only 5.66 MB সোনকালে হৈ যাব অলপ ধৈৰ্য ধৰিব লাগিব তো বহুত ভাল এপটো তো সব ডাউনলোডটো হৈ গৈছে ওপেন কৰিলো প্ৰাইভেসি পলিসি একসেপ্ট মাৰিলো তাৰ পিছতে আপোনাৰ অলৱেজ অন ডিসপ্লে এলো কৰিব লাগিব তো এলো কৰি দিলো এলো তে চাওক ইয়াতে বহুত ডিজাইন আছে আপুনি ডিজাইনটো আপোনাৰ পছন্দ মতে ডিজাইন কৰিব পাৰে মোৰ তো যেটো প্ৰথমটো ডিজিটাল ক্লক এটো ভাল লাগিছে তো গতিকে মই এটোই এপ্লাই কৰিম তো গতিকে ভালকৈ চাব এনেকৈ এটো বহুত মজাৰ এপটো আপুনি একবাৰ ইনস্টল কৰি চাব পাৰে চাওক সাকসেসফুল তো গতিকে এটা স্ক্রিন অফ কৰিব নৰম কিয়নো আমাৰ ৰেকৰ্ড হৈ আছে ৰেকৰ্ডটো বন্ধ হৈ যাব গতিকে ইমান লাগে হেক তো